এতিয়া বিলেৰ মাজত আহিছোঁ ইফালে। হে গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। আজি আহিছোঁ বিলত ফুৰিবলৈ। ঘৰত আহিছিলোঁ, কোনো কাম নাছিল, বহি থাকি বৰ লাগিছিল, সেইকাৰণে আহিলোঁ যে অলপমান গাঁৱত নিজৰ গাঁৱতে বিল আছে, সেইটো বিলত নাও লৈ আহিছোঁ। নৌকা নাও যিয়ে নহওক কিয়, বোট একেই কথা। তো কিছুমান মানুহ আছে যিবিলাক মানুহে মোৰ ভিডিঅ' চাই কয় চুকুৰালিৰ নিচিনা লাগি আছে, সেইবিলাক মানুহক মই কৈ আছোঁ মোৰ ভিডিঅ' ভাল লাগিলে চাব, ভাল নালাগিলে নাচাব, সেইটো তাৰ প্ৰব্লেম, মোৰ প্ৰব্লেম নহয়। মই ভিডিঅ' বনাম, ভিডিঅ' চাৰিম, সেইটো মোৰ ইচ্ছা। যাৰ ভাল নালাগে সিয়ে মোৰ ভিডিঅ' নেদেখিব, বাছ। কমেণ্টত আহি এনেকুৱা কমেণ্ট নকৰিলেও চলিব, ঠিক আছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী কোন হয়? এজন মহিলা মানুহ। সিয়ে কিন্তু টেলিভিশ্যনৰ সামনত আহি কথা কয়, আৰু মইতো পুৰুষ মানুহ, এইটো কোনো ব্যাপাৰী নহয়। অ'কে, তো এতিয়া ঘূৰিম, আৰু মোৰ লগতে আছে মোৰ ভাই না ভাই আছে। তো ঘূৰিম আৰু ফুৰিম, মজা লাগি আছে। বৰষুণ হৈছে, পানী বাঢ়িছে, আৰু পানীবিলাক বহুত ডাঙৰ হৈ আছে। অলপ আগতে ইয়াতে বহুত কস্তুৰী আছিল, বৰ্তমান নাই। বতাহ আহিছিল, বতাহ লৈ গৈছে। কেনেকুৱা ভিউ লাগিছে। এই যে ইয়াতে চাইছে, এইবিলাক ঘৰ হয় আমালোকৰ, এই যেবিলাক। আৰু এইটো বিল, সিংৰা বিল এইটো, ঠিক আছে। আৰু এইটো এইবিলাক গ্ৰাম গাঁও। দিছ ইজ মাই নেটিভ ভিলেজ। অ'কে, কেনেকুৱা ধুনীয়া লাগি আছে। ইফালে পাহাৰ, যিফালে চাই আছে ইফালে পাহাৰ, আৰু ইফালে নদী, ইফালে কত ঘৰ নাই, ইফালে নদী, কিমান ধুনীয়া। এতিয়া বিলেৰ মাজত আহিছোঁ, ইফালে গাঁও, ইফালে গাঁও, ইফালে গাঁও, ইফালে গাঁও, সকলো ইফালে গাঁও। এতিয়া বিলৰ মাজত আহিছোঁ, ধুনীয়া লাগিছে।